हेलो गाइस वेलकम टू माय ब्लॉग। आज बहुत दिन मैं भिडिओ बनाबले ओलाइছোঁ। आसलते आज डिউটি जोৱা নাই तो আজি সোনকালে টিউशन কৰি পেলাই আহোঁ কাৰণ ৰ'দ দিছে আৰু দুপৰীয়ালৈ বহুত বেছি ৰ'দ দিব আৰু আজি এটুকুৰ বিশেষ ঠাইলৈ যাম। আচলতে এইটো মই বহুত সৰুতে গৈছিলোঁ বাট এতিয়া মোৰ যাবলৈ মন আছে তো আজি যাম বুলি ভাবিছোঁ আৰু যদি যোৱা হয় আপোনালোকক দেখাম। টিউশ্যন কৰিবলৈ আহি গ'লোঁ, আহি পেলাই এতিয়া টিউশ্যন কৰি পেলাই ঘৰলৈ যাম। যাই পেলাই আজি কলৈনো যাওঁ আপোনালোকক দেখাম। তাৰপিছত টিউশ্যনৰ পৰা আহি পেলাই এতিয়া ঘৰ যাই আছোঁ। ঘৰ যাই ওলাম সোনকালে যাম। ৰ'দটো বহুত দিছে তো তাৰ বাবে আৰু আমাৰ ইয়াতে ৰাস্তাৰ কাম কৰি আছে। আচলতে ইয়াত মানে হাইৱে হ'ব, চ' ইয়াতে ৰাস্তাৰ কাম চলি আছে তো আপোনালোকক দেখাও বাৰু। এয়া ৰাস্তাৰ কাম কৰি আছে, গোটেই ৰাস্তাটো খান্দি দিছে। এইখিনি ৰাস্তাটো খান্দি দিছে। এইফালেদি হাইৱে হ'ব, বহুত মানুহৰে ঘৰ যাব, এইবিলাক গোটেই উঠি যাব। যাবলৈ ওলাইছোঁ এতিয়া আৰু এতিয়া যাওঁগৈ, আপোনালোকক দেখাম মই ক'ত যাওঁ কেনেকৈ। আমি এনেদৰে যাবলৈ ওলালোঁ। বহুত ৰ'দ দিছে আৰু এইখন মানে দলংখন নতুনকৈ হৈছে। আগতে যেতিয়া আহিছিলোঁ ফেঞ্চিতে তেতিয়া বহুত বেছিয়ে জাম হৈ গৈছিলে, বাট এইখন হোৱাৰ পৰা বহুত বেছি মানুহবিলাকৰ সুবিধা হৈছে আৰু এইফালে নতুনকৈ বনাই আছে। আৰু ইমান ৰ'দত আমি আহি পালোঁ আমাৰ গন্তব্যস্থান মানে কলাক্ষেত্ৰ। বহুত সৰুতে আহিছিলোঁ আৰু আজি আহিছোঁ। ইমান গৰম দিছে, জাষ্ট আহি পালোঁ কলাক্ষেত্ৰ। এতিয়া ভিতৰত সোমাইছোঁ, আপোনালোকক দেখাম। বহুত সৰুতে আহিছিলোঁ আৰু এতিয়া আহিছোঁ, চ' আপোনালোকক দেখাই আছোঁ আৰু নতুন নতুন কি হৈছে কি। তোমালে মৰম মোৰলে খপাৰ ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ আবেগেৰে ভৰা হিয়াৰে আশাৰ জ্বলাবানে চাকি। কলাক্ষেত্ৰৰ ভিতৰত এণ্টাৰ কৰিলোঁ, কৰি পেলাই এইবিলাক বস্তুবিলাক দেখিবলৈ পালোঁ। বহুত সৰুতে আহিছিলোঁ তো ইমান বস্তুবিলাক মনত নাই, বাট এতিয়া আহি পেলাই যেতিয়া নতুনকৈ এইবিলাক দেখিছোঁ তো বহুত পুৰণি স্মৃতি আৰু মনত পৰি গৈছে আৰু এনেদৰে বস্তুবোৰ সজাই থৈছে আৰু ইয়াত ফৰেনাৰো আহিছে আমাৰ অসমৰ সংস্কৃতি বস্তুবিলাক চাবলৈ, তো দেখি বহুত বেছিয়ে ভাল লাগিলে। বস্তুবোৰ বহুত ধুনীয়াকৈ সজাই থৈছে যাতে আমাৰ কলা সংস্কৃতিৰ বিষয়ে আমাৰ আহি থকা ভৱিষ্যত প্ৰজন্ময়ো বস্তুবোৰ জানিবলৈ পায়। এনেদৰে অসমৰ বিভিন্ন কলা সংস্কৃতিৰ মানুহবিলাকৰ সাজপাৰবিলাক সংগ্ৰহ কৰি থৈছে যাতে পিছলৈ এইবোৰ নোহোৱা হৈ যায়, যদিও ভৱিষ্যতৰ মানুহে যেন এইবিলাক পাহৰি নাযায় আৰু বিভিন্ন কলা সংস্কৃতিৰ বিষয়ে জানিব পাৰে। তাৰ বাবে এইবিলাক সংগ্ৰহালয়ত এনেদৰে সংগ্ৰহ কৰি পেলাই থৈছে। এই বস্তুবোৰ এনেদৰে সংগ্ৰহ কৰি থোৱাৰ বাবে বহুত বেছিয়ে ভাল লাগিলে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই এইবিলাকৰ বিষয়ে জানিবলৈ পাৰে। তাৰ পৰা ওলাই আমি ভাত পানী খাই ল'লোঁ। আমি আহি পালোঁ, বহুত বেছিয়ে বৰষুণ দিছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।